Welcome to SRD Creation. আজি আমি শান্তি আশ্ৰমলৈ গৈ আছো। বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। মন্দিৰ পালোহি। মন্দিৰটো আপুনি চাব পাৰে, চৌপাশ কি ধুনীয়া। শান্তি আশ্ৰম এইপিনে দেখা, শান্তি আশ্ৰম, সঁচাই শান্তি আশ্ৰম। আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশ, ইয়াৰ বাতাবৰণ কিমান ধুনীয়া, বায়ু কিমান নিৰ্মল। আহক মোৰ লগত। कैमरा पर नहीं लग रहा। শান্তি আশ্ৰমৰ চাৰিওফালৰ পৰিৱেশ, আমাৰ মন্দিৰৰ গৰ্ভগৃহ। এই গৰ্ভগৃহটো দেখিছোঁ নিশ্চয়, কি ধুনীয়া মনোমোহাৰ, কি ধুনীয়া দৃশ্য। আমি এবাৰ প্ৰদক্ষিণা লগাম, আহক। আমি মন্দিৰ আপোনালোকে আহিলে দেখিলে মন্দিৰৰ চাৰিওফাল কি ধুনীয়া মনোমোহা দৃশ্য, কি ধুনীয়া পৰিৱেশ মন্দিৰৰ। আৰু এই মন্দিৰৰ আমি আৰু অলপ চাম, বাহিৰত পিকনিক প্লেচো আছে, তাৰ পিকনিক প্লেচো আমি চাবলৈ চেষ্টা কৰিম। সেইকাৰণে ব'লক বেছি দেৰি নকৰোঁ, চৌপাশটো এবাৰ চাই আমি পিকনিক প্লেচলৈ যাম। দেখিছে কিমান ধুনীয়া ফুল ফুলি আছে আশ্ৰমত, কিমান সুন্দৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ। আৰু মন্দিৰৰ কনষ্ট্ৰাকশ্যন চলি আছে, চাব পাৰে ধুনীয়াকৈ। কনষ্ট্ৰাকশ্যনৰ কাম সমাপ্ত হ'লে আমি পিছত আকৌ বেলেগ এদিনা মই এটা নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, এইবিলাক আপোনাক দেখুৱাম। এতিয়া ফুলনি আপোনালোকে চাব পাৰে কি ধুনীয়া ফুল ফুলি আছে। ব'লা।
চৌপাশটো দেখিবলৈ পাইছে কি ধুনীয়া, বহুত ডাঙৰ, যথেষ্ট ডাঙৰ আছে। আৰু কেইবা ফুল ইয়াতো আছে, আপুনি চাব পাৰে ধুনীয়াকৈ কি ধুনীয়া শাৰী পাতি নাৰ্জী ফুলে ভৰি আছে। আগত আমাৰ বন্ধু তিৰঞ্জন হালৈ গৈ আছে, চাব পাৰে। কেমেৰা পাৰ্চন আমাৰ দীপজ্যোতি বৰাহঁতে, মোৰ বন্ধু SRD ক্ৰিয়েশ্যনৰ মালিক। প্ৰসাধনৰ কাৰণে আমাৰ আশ্ৰমৰ গোশালাও আছে, গোশালাৰ পিনে আমি যাম, এবাৰ চাই লওঁ গোশালাখন। যথেষ্ট ওলাব আৰু এয়া দানা খাই আছে গৰুৱে, দেখিবলৈ পাইছে আপুনি। প্ৰসাধনৰ কাৰণে বনাই থৈছে আশ্ৰমত, কোনো প্ৰব্লেম নহ'ব আমাৰ। আপোনালোকো আহিলে কোনো প্ৰব্লেম নাপাব, স্নান কৰিলে স্নানো কৰিব পাৰে, ধুনীয়াকৈ কৰি থোৱা আছে। এইখিনি মহিলা আপুনি দেখিবলৈ পাইছে, আৰু ভিতৰৰ পিনে পুৰুষৰো আছে, যথেষ্ট ভালকৈ বনাই থৈছে। আহক এতিয়া আমি পিকনিক প্লেচৰ পিনে যাম। ইয়াত সকলোৱে মিলি পেলাই পিকনিক খাইছে, বহুত আনন্দ হৰ্ষ উল্লাসে ইয়াত পিকনিক খাইছে, আপোনালোকে চাব পাৰিব। আহক মোৰ পেচাত আহক এতিয়া আমি চাওক কিমান সকলোৱে আনন্দ মনেৰে পিকনিক খাইছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে নদী আছে, কি ধুনীয়াকৈ বালি আছে, বালি পিকনিক খাইছে। আহক আমি ওচৰলৈ যাম আৰু আহক। যথেষ্ট ফূৰ্তি হৈছে, আপোনালোকে দেখিবলৈ পাইছে, বহুত মজা লাগিছে, মজা লাগিছে, আপোনালোকে চাওক, এনজয় কৰক। দেখিছে একদম বালিয়া ভৰি গৈছে, ব্ৰহ্মপুত্ৰ এতিয়া চিন চাবো নাইকিয়া হৈছে, একদম মৰুভূমিৰ নিচিনা লগা হৈছে। আপোনালোকে চাব পাৰে, যথেষ্ট ভাল লাগিছে। আপোনালোকে আহিব, ইয়াত আহি পেলাই ধুনীয়াকৈ পিকনিকো খাব পাৰিব, মন্দিৰ আছে, মন্দিৰ চাব পাৰিব। তিৰঞ্জন হালৈ আহি আছে, দেখিবলৈ পাইছে। আপুনি কিবা এটা কওক দাদা। আপোনালোক আহিব, এনেকুৱা মনোমোহা দৃশ্য বেলেগ আপোনাক ক'তো উপভোগ কৰিব নাপাব। এই স্থান নিশ্চয় আহিব, আপোনালোক উপভোগ কৰিব। ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে শান্তি আশ্ৰম কি ধুনীয়া মনোমোহা দৃশ্য, এই বালি কি পিকনিকৰ কি ধুনীয়া প্লেচ, সকলোৱে দেখিলে। আপোনালোকে আহিব নিশ্চয়, বহুত ভাল পাব, বহুত আনন্দ লাগিব আপোনালোকক।